নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে এই চেনেলত স্বাগতম বৰ্তমান সমগ্ৰ বিশ্বজুৰি মানুহৰ মাজত সন্ত্ৰাস সৃষ্টিকাৰী এটা শব্দ হৈছে কৰোনা ভাইৰাছ ইতিমধ্যে চীন দেশত 3000ৰো অধিক লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে আৰু আন দেশতো 300ৰো অধিক লোকৰ মৃত্যু হৈছে অতি দ্ৰুতগতিত সমগ্ৰ বিশ্বজুৰি বিয়পিব ধৰা এই ভাইৰাছৰ কবলৰ পৰা ভাৰতো হাৰি যোৱা নাই ইতিমধ্যে ভাৰতৰ বহুকেইখন ৰাজ্যত কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৰোগী চিনাক্ত হৈছে কিন্তু কিছুমান সৰু সৰু কথা মনত ৰাখি তথা কিছু সাৱধানতা অৱলম্বন কৰি আপুনিও নিজকে তথা আপোনাৰ পৰিয়ালক এই ভাইৰাছৰ পৰা আঁতৰাই ৰাখিব পাৰে তেন্তে এই ভিডিঅ'টো শেষলৈকে চাওক কাৰণ আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম কৰোনা ভাইৰাছ কি কৰোনা ভাইৰাছৰ লক্ষণসমূহ কি এই ভাইৰাছ কিদৰে বিয়পে ল'ব লগা সাৱধানতাসমূহ কি আৰু কৰোনা ভাইৰাছৰ চিকিৎসা তথা প্ৰতিষেধক কি তেনেহলে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে জানো আহক কৰোনা ভাইৰাছ কি জীৱজন্তু বা মানৱ দেহত ৰোগ সৃষ্টিকাৰী ভাইৰাছবোৰৰ এটা বৃহৎ ভাইৰাছৰ পৰিয়ালেই হৈছে কৰোনা ভাইৰাছ এই ভাইৰাছবিধে মানৱ দেহৰ শ্বাস-প্ৰশ্বাস তন্ত্ৰৰ ওপৰত আক্ৰমণ কৰি সাধাৰণ পানী লগাৰ পৰা আৰম্ভ কৰি SARS আৰু MERS নামৰ দুটা মাৰাত্মক ৰোগৰ সৃষ্টি কৰিব পাৰে শেহতীয়াকৈ আৱিষ্কাৰ হোৱা কৰোনা ভাইৰাছৰ এই নতুন প্ৰজাতিৰ নাম কোভিড-19 বা নভেল কৰোনা ভাইৰাছ 2019 চীন দেশৰ উহান চহৰত 2019 চনৰ ডিচেম্বৰ মাহত প্ৰথম এই ভাইৰাছবিধ ধৰা পৰে ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থা WHO কৰোনা ভাইৰাছক গ্লোবেল হেলথ ইমাৰ্জেন্সি ঘোষণা কৰিছে কৰোনা ভাইৰাছৰ লক্ষণসমূহ কি জ্বৰ কাহ পানী লগা তথা ডিঙি চেৰচেৰাই থকা বুকুৰ বিষ বা গাৰ বিষ উশাহ লোৱাত কষ্ট পোৱা নিউমোনিয়া হোৱা বা ডায়েৰিয়া হোৱা এতিয়া জানো আহক কৰোনা ভাইৰাছ কিদৰে বিয়পে এই ৰোগত আক্ৰান্ত ব্যক্তিৰ কাহ বা হাঁচিত ভাইৰাছ নিৰ্গত হয় আৰু অন্য ব্যক্তিলৈ বিয়পিব পাৰে আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে অৰ্থাৎ তেওঁৰ লগত কৰমৰ্দন কৰিলে তথা তেওঁ ব্যৱহাৰ কৰা সামগ্ৰী স্পৰ্শ কৰিলে এই ৰোগৰ ভাইৰাছ বিয়পিব পাৰে এই কৰোনা ভাইৰাছৰ পৰা বাচিবলৈ কি সাৱধানতা ল'ব হাত দুখন সঘনাই চাবোন তথা হেণ্ড চেনিটাইজাৰেৰে ধুই পৰিষ্কাৰ কৰি ৰাখিব হাঁচি বা কাহ মাৰোঁতে মুখখন সদায় ঢাকি ৰাখিব তথা ৰাজহুৱা স্থানত N95 মাস্ক পৰিধান কৰিব এই ৰোগত আক্ৰান্ত ব্যক্তিৰ পৰা অতি কমেও 3 ফুট দূৰত্ব বজাই ৰাখক যাতে ৰোগীৰ কাহ বা হাঁচিৰ জৰিয়তে বীজাণু বিয়পিব নোৱাৰে অপৰিষ্কাৰ হাতেৰে নিজৰ চকু নাক তথা মুখ নুচুব জীৱজন্তুৰ সংস্পৰ্শৰ পৰা আঁতৰি থাকক খাদ্যবস্তু বিশেষকৈ মাংস আদি ভালদৰে সিজাই খাওক আপুনি যদি অসুস্থ অনুভৱ কৰে তেনলে ৰাজহুৱা স্থান পৰিত্যাগ কৰি ঘৰত থাকক আৰু অতি সোনকালে ডক্টৰৰ পৰামৰ্শ লওক এতিয়া জানো আহক কৰোনা ভাইৰাছৰ চিকিৎসা আৰু প্ৰতিষেধক কিবা আছেনে বৰ্তমানলৈকে চিকিৎসা বিজ্ঞানত কৰোনা ভাইৰাছৰ প্ৰতিষেধক ভেকচিন নাইবা এণ্টিভাইৰাছ ওলোৱা নাই কিন্তু চীন আৰু আমেৰিকাই কৰোনা ভাইৰাছৰ প্ৰতিষেধক প্ৰস্তুতকৰণৰ ওপৰত গৱেষণা চলাই আছে বৰ্তমান এই ৰোগৰ পৰা নিজকে বচাই ৰাখিবলৈ কিছু সতৰ্কতা আৰু সজাগতা সৃষ্টি কৰিব লাগিব ভিডিঅ'টো চাই যদি ভাল পালে তেনে লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে সজাগ কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনে সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো বজাই দিব ধন্যবাদ